নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজি মই এই ভিডিঅ'টিত আপোনালোকক APSC CCE মেইনছৰ যিখন জেনেৰেল ষ্টাডি 1 পেপাৰ 2 syllabus সেইখন অকনমান বুজাই দিবলৈ চেষ্টা কৰিছো ইয়াৰ আগৰ ভিডিঅ'টিত মই এইখন syllabusৰে অলৰেডি তিনিটা টপিক কভাৰ কৰিছো আৰু সেইকেইটা টপিক হৈছে ইণ্ডিয়ান হিষ্ট্ৰী হেৰিটেজ আৰু কালচাৰ এই তিনিটা টপিকৰ ভিতৰত আমি কি পঢ়িব লাগিব আসলতে সেই বিষয়ে মই ইয়াৰ আগৰ ভিডিঅ'টিত ভালকৈ বুজাই কৈছো গতিকে আপোনালোকক মই লিংকটো দি ৰাখিম ডেসক্ৰিপচন বক্সত চাব পাৰিব আৰু আজি মই সোসাইটিৰ ওপৰত কম সোসাইটিৰ বিষয়ত সোসাইটিৰ ভিতৰত আমি পঢ়িব লাগিব salient features of Indian society diversity of India অৰ্থাৎ ভাৰতীয় সমাজৰ উল্লেখযোগ্য বৈশিষ্ট্য আৰু ভাৰতীয় বৈচিত্ৰ্য role of women and women organization নাৰী আৰু নাৰী সংগঠনৰ ভূমিকা population and associated issues জনসংখ্যাৰ ইয়াৰ লগত জড়িত বিষয়সমূহ poverty and developmental issues দৰিদ্ৰতা আৰু উন্নয়নমূলক সমস্যা urbanization their problems and their remedies নগৰীকৰণ আৰু সমস্যা আৰু প্ৰতিকাৰ effects of globalization on Indian society ভাৰতীয় সমাজত বিশ্বায়নৰ প্ৰভাৱ social empowerment communalism regionalism and secularism অৰ্থাৎ সামাজিক সবলীকৰণ সাম্প্ৰদায়িকতাবাদ আঞ্চলিকতাবাদ আৰু ধৰ্মনিৰপেক্ষতাবাদ এইখিনি আছিল সোসাইটিৰ ভিতৰত পঢ়িবলগীয়া মেইন টপিক আৰু এইবিলাক আপোনালোকে কিতাপৰ পৰা চাব পাৰে নতুবা গুগল কৰিব পাৰে ইয়াৰ পিছত আমাৰ আসাম হিষ্ট্ৰী পাৰ্ট 2 আহিব কাৰণ আসাম হিষ্ট্ৰী পাৰ্ট 2 এটো কাৰণে আমি ইয়াতো পঢ়িব লাগিব কাৰণ অসমখন ভাৰতৰ পৰা পৃথক নহয় ভাৰতৰ হিষ্ট্ৰী বুলি ক'লে অসমৰো চাব লাগিব এতিয়া আমি ইয়াত পঢ়িম প্ৰি হিষ্ট্ৰী হিষ্টৰিক এণ্ড ট্ৰেডিশনেল ৰুলাৰ্ছ প্ৰাক-ঐতিহাসিক সময় আৰু সেই সময়ৰ শাসকসকল The period from Bormon dynasty to Pala dynasty 4th century পৰা 12th century মাজৰ যিখিনি সময় সেইখিনি পঢ়িব লাগিব তাৰ পিছত আমি পঢ়িম the period from 13th century to 15th century সেই সময়ত যে আমাৰ অসমত সুলতান সকলৰ আগমন হৈছিল আক্ৰমণ হৈছিল সেই বিষয়ে চাব লাগিব আৰু ইয়াৰ পিছত আমি পঢ়িম অন্যান্য ৰাজ্য যেনে চুতীয়া ৰাজ্য বাৰভূঞা কোচ ৰাজ্য কছাৰী ৰাজ্য জয়ন্তীয়া ৰাজ্য আৰু ইয়াৰ পিছত আমি আহোম সকলৰ বিষয়ে পঢ়িম চুকাফাৰ পৰা পুৰন্দৰ সিংহলৈকে আৰু আহোম সকলৰ শাসনটো মই মেজৰ ডাইনেষ্টিৰ বাহিৰত এটো কাৰণে ৰাখিছো কাৰণ আহোম সকলৰ বিষয়ে যথেষ্টখিনি কোৱেশ্চন পৰীক্ষাত আহে অলপ সেপাৰেটকে হিকানে ৰখা হৈছে তাৰ পিছত ব্ৰিটিছ ৰুল এণ্ড ইটস কনসলিডেশন অৰ্থাৎ ব্ৰিটিছৰ শাসন আৰু একত্ৰীকৰণৰ বিষয়ে পঢ়িম তাৰ পিছত পঢ়িম ফ্ৰীডম মুভমেন্ট পলিটিক্যাল আৱেকনিং অৰ্থাৎ সেই সময়ত ব্ৰিটিছৰ বিৰুদ্ধে কি স্বাধীনতা সংগ্ৰাম হৈছিল ৰাজনৈতিক জাগৰণ উঠিছিল সেইখিনি কথা পঢ়িব লাগিব আৰু স্বাধীনতা সংগ্ৰাম বুলি ক'লে আমিতো জানোৱেই যে সেই সময়ত কৃষক বিদ্ৰোহ বা সিপাহী বিদ্ৰোহ এই ধৰণৰ বিদ্ৰোহবিলাক গা কৰি উঠিছিল তাৰোপৰি ৰাজনৈতিক জাগৰণ বুলি ক'লে বিভিন্ন ধৰণৰ ৰাজনৈতিক সংগঠন গঢ় লৈ উঠিছিল যেনে অসমীয়া ভাষা উন্নতি সাধনী সভা অসম ছাত্ৰ সন্মিলন আসাম এছ'চিয়েশ্যন বা যোৰহাট সাৰ্বজনিক সভা ৰায়ত সভা এইবিলাকৰ বিষয়ে আমি চাব লাগিব আৰু এইখিনি আছিল আমাৰ আসাম হিষ্ট্ৰীৰ পাৰ্ট 2 ইয়াৰ আসাম হিষ্ট্ৰীৰ ভিতৰত আমি অসমৰ আৰ্ট এণ্ড কালচাৰ সেইখিনিও পঢ়িব লাগিব কাৰণ আৰ্ট এণ্ড কালচাৰৰ ওপৰতো যথেষ্টখিনি কোৱেশ্চন পৰীক্ষাত আহি থাকে আৰ্ট এণ্ড কালচাৰ বুলি ক'লে আমি পঢ়িম স্থাপত্য কলা ভাস্কৰ্য শিল্প ঐতিহাসিক গুৰুত্বপূৰ্ণ কীৰ্তিচিহ্নসমূহ পেইন্টিংছ এণ্ড ক্ৰাফ্টছ অৰ্থাৎ চিত্ৰ আৰু শিল্পকৰ্ম কালচাৰেল চিম্বলছ অৰ্থাৎ সাংস্কৃতিক প্ৰতীক সংগীতসমূহৰ বিষয়ে চাব লাগিব উৎসৱ আৰু লোকনৃত্যৰ ওপৰত চাব লাগিব তাৰোপৰি আমি চাব লাগিব সাহিত্য ৰিলিজিয়াছ হেৰিটেজ অৰ্থাৎ ধৰ্মীয় ঐতিহ্য আৰু কিছুমান বিশেষ ব্যক্তি সেই সময়ৰ কিছুমান বিশেষ ব্যক্তি বিষ্ণুপ্ৰসাদ ৰাভা জ্যোতিপ্ৰসাদ আগৰৱালা বা আমি শংকৰদেৱ মাধৱদেৱ এই সকলোবিলাকৰ বিষয়ে মই মাত্ৰ উদাহৰণ দিছো আৰু আছে সেই সকলো ব্যক্তিৰ বিষয়ে আমি চাব লাগিব গতিকে আজি ভিডিঅ'টিত ইমানখিনি আছিল আজি ভিডিঅ'টিত মই ইণ্ডিয়ান হিষ্ট্ৰী হেৰিটেজ কালচাৰ সোসাইটি আৰু আসাম পাৰ্ট 2 বুজাবলৈ চেষ্টা কৰিলো আৰু ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই জিঅ'গ্ৰাফি অফ ইণ্ডিয়া আৰু ৱৰ্ল্ড এই দুটা টপিক লৈ আহিম গতিকে আজিলৈ ইমানেই ধন্যবাদ